Hi guys, welcome back to my YouTube channel Joyshri Vlog. So আজি মই ৰাজমা বনাম. So ৰাজমা কেনেকুৱা হয় নাজানো, সকলোৱে বেলেগ বেলেগ কৈ খায়. So তথাপিতো মই এই ৰেচিপিটো বনাবলৈ ট্ৰাই কৰিছো. আপোনালোকৰ যদি ভাল লাগে মোৰ এই ৰেচিপিটো তেতিয়াহ'লে লাইক কৰিব, কমেন্ট কৰিব, এণ্ড শ্বেয়াৰ কৰিব. আৰু যদিহে মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব. So বলক এতিয়া আমি সোনকালে লাগোগৈ, আপোনালোকে শেষলৈকে চাই থাকক মোৰ ভিডিঅ'টো. মই ৰাজমাখিনি অকণমান পানীত ভিজাই থৈ দিছোঁ. তো ইয়াতে মই এতিয়া কুকাৰত অকণমান সিজাই ল'ম. আকৌ কুকাৰত ইয়াতে মই আলু এটা দি দিওঁ. আলুটো দুফাল কৰি দিওঁ. তো এইখিনি এতিয়া ধুনীয়াকৈ কুকাৰত চিটি মাৰিবলৈ দিওঁ. গাইজ কুকাৰটো 2টা বা 3টা চিটি মাৰিব দিম. তাৰপিছতে মই এতিয়া এইখিনি যোগাৰ কৰিলোঁ. এটা পিঁয়াজ লৈছোঁ, নিহুৰ, তাৰপিছত আদা এটুকুৰা, জলকীয়া, কেঁচা জলকীয়া 2টা, তাৰপিছত বিলাহী এটা. এনেকৈ মই এইখিনি মিক্সিত পিচি ল'ম. চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক. এইবোৰ মিক্সিত পিচি লওঁ. মই অকণমান পিচি ল'ম মিক্সিত. পিঁয়াজ, আদা, নহৰু, জলকীয়া, বিলাহী, এনেকৈ মই এইখিনি মিক্সিত পিচি ল'ম. চ' গাইজ চাওক, মই এইখিনি গোটেই গুড়ি কৰি ল'লোঁ. এতিয়া মই কেৰাহীটো অকণমান গৰম হ'বলৈ দিছোঁ. জিৰা লাগিব, হালধি লাগিব, তাৰপিছত জলকীয়া গুড়া লাগিব. তেল অকণমান, ইয়াতে মই অকণমান তেল দি দিলোঁ. অকণমান ফ্লেমটো কমাই দিওঁ. ইয়াতে মই গোটা জিৰা অকণমান দিম. গোটা জিৰা. এতিয়া মই আৰু হালধি অকণমান দিম. হালধি. এতিয়া মই মিক্সিত যিখিনি বস্তু খুন্দি লৈছিলোঁ, আদা, নহৰু, পিঁয়াজ, জলকীয়া, এইবোৰ এতিয়া মই ইয়াতে দি দিম. অকণমান ধুনীয়াকৈ ভাজি ল'ব. তেতিয়াহে ভাজি ল'লেহে আদা নহৰু বাছি যোৱাবকৈ ধুনীয়াকৈ ভাজি ল'ব. সেইখিনি এনেকৈ অকণমান লৰাই থাকিব, ভাজি ল'ব ধুনীয়াকৈ. ইয়াতে মই এতিয়া অকণমান জলকীয়া গুড়া দি দিম. এতিয়া মই ইয়াতে ধনিয়া পাউডাৰ অকণমান দিম. ধনিয়া পাউডাৰ বেছি নহয়, অকণমান লৰাই থাকিব. তেতিয়া আদা আৰু নহৰু বাছি যোৱাকৈ এনেকৈ অকণকৈ ভাজি ল'ব. হালধি, আদা, নহৰু বাছি যাব. চাওক, মই ইয়াকে ধুনীয়াকৈ ভাজি ল'লোঁ. অকণমান হৈ গ'ল. আপোনালোকে এনেকৈ ভাজি ল'ব. 3 মিনিট 4 মিনিট মানে এনেকৈ ভাজি ল'ব. এতিয়া মই এইখিনি ভাজি হোৱাৰ পিছত আলু দি দিম. আপোনালোকে বিচাৰি দিছোঁ আৰু গোটাই দি দিলোঁ আলু. আপোনালোকে বেছিও দিব পাৰে. এতিয়া মই ৰাজমাকেইটা দি দিওঁ.
এতিয়া মই এইখিনি আকৌ কুকাৰতে দিম। কুকাৰ দিলে অকণমান ভাল হয় উতলিবলৈ। চ' এতিয়া মই কুকাৰতে দি দিম। হেল্ল', এতিয়া মই কুকাৰটোতে এনেকৈ উতলি থাকিব ধুনীয়াকৈ। চিটি নামাৰো, এনেকৈয়ে দি দিব তেলটো মাৰি পেলাই। ধুনীয়া হয় এনেকৈ উতলিব দি। কি ধুনীয়াকৈ উতলিছে। কুকাৰত হ'লে মানে বেলেগত চিটিকি নাযায়, সেইকাৰণে কুকাৰত দিছোঁ মই। এনেকৈ চাওক, অকণমান ৰাজমাহবোৰ এনেকৈ গলাই দিব আপোনালোকে। এনেকৈ গুড়া কৰি দিব পাৰিব। অকণমান ভাঙি ভাঙি দিব ৰাজমাহবোৰ, আলুবোৰো ভাঙি ভাঙি লওক। চাওক। চ' গাইজ, মোৰ ইয়াৰ ৰাজমাহ হৈ গ'ল। চ' আপোনালোকে কেনে পালে মোৰ এই ৰেচিপিত